Hey Rostu, welcome back to my channel Aryan Blog Guruta. মই বহুত দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ মানে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে ডিম্পুৰটো আপোনালোকে ডিম্পু দাক চিনি পায়ে নলবাৰীৰ যিহেতু ডিম্পু দাৰ এটা ভিডিঅ' বৰ ভাইৰেল হৈ গৈছে মানে ডিম্পুক বহুতে অহংকাৰী বুলি কৈছে চাওক বেলেগৰ মতে কিনি মই নাজানো কিন্তু মোৰ মতে একো অহংকাৰী নহয় কোনোবাই পিছৰ পৰা ভিডিঅ' বনাইছে ডিম্পু অহংকাৰী অমুক তমুক চাওক সি যোনটো ভিডিঅ'ত কৈছে অহংকাৰী নহয় বুলি যদি ভিডিঅ'টো কৈছে সি মই অহংকাৰী নহয় মা কচম বিদ্যা মানে শপত দেখাইছে কিন্তু মানুহবিলাক ভাবিছে ই অহংকাৰী সি স্বাৰ্থপৰ অমুক তমুক তো এনেকৈ বুজি নাপাব মই ভিডিঅ'টো চাই লওক সিদিনা এজন ইউটিউবাৰ আহিছিল সি ভিডিঅ'টো কৈছে মই হাত জোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ অলপ পিছত কৰিব তো সি কি কৰিছে আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ মই বোলে ডাঙৰ ইউটিউবাৰ পাত্তা দিয়া নাই চাওক ময়ো এজন মানুহ এতিয়া মই আপোনাৰ গাড়ীৰে গৈ থাকোঁ ক'ৰবাত তো বহুত ভাল লাগে কোনোবাই মাতিলে কিন্তু হঠাৎ কোনোবাই আহে আগত গাড়ীখন ৰখাই দিব আৰু যদি কিবা কাৰণত পিছৰ পৰা মাতিব মই যদি নুশুনিলোঁ সিদিনা কি কৰিছে পিছৰ পৰা এটা ভিডিঅ' কৰিছে মোৰ এই থাৰখনত ভিডিঅ' কৰি কৈছে যে ডিম্পুৰ লেবেল ডিম্পু নৰখালে তো ভাবি চাওক এতিয়া আপোনালোকে ক'বতো ইমান ডাঙৰ চাওক মই ডাঙৰ নহয় আৰু ডাঙৰ নোহোৱা কাৰণেতো প্ৰব্লেম হৈছে ডাঙৰ হ'লেতো পাত্তাই চাগে নিদিলে হয় মই সকলোকে সন্মান কৰোঁ সকলোকে ৰেচপেক্ট কৰোঁ সকলোৰে ইউটিউব আজিলৈকে কিমান ইউটিউব চেনেলৰ কথা মই ক'লোঁ সিহঁত তো মানে অলপমান যদি কিবা হৈ যায় বদনাম কৰি দিয়ে আৰু মোৰ বদনামবিলাক মানুহে শ্বেয়াৰ কৰি খুব ভাল পায় কিয় ভাল পায় কাৰণ এইটো মানুহৰ এটা হিউমেন টেণ্ডেঞ্চি ন যে এজন মানুহক যদি এটা লেভেলত উঠাই যিমান ভাল পায় তাতকৈ নামাই বেছি ভাল পায় কাৰণ তাত নমালে কি হয় সেই মানুহজন হিৰ' হৈ যায় যোনে নমায় তো সদায় মানুহে নিজে একটা হিৰ' বনাব খোজে ন তো সেই এতিয়া তাক মই সিদিনা ল'ৰা এটা গৈছিল আমাৰ তাতে তাক মই ভিডিঅ'টো মানে ক'লোঁ ধুনীয়াকৈ যে পিছত একদিন ভালকৈ আহিবি সিও দূৰৰ পৰা চাগে আহিছিল কিবা টেনশ্যনত সিও দিলে ভিডিঅ' বনাই ভাইৰেল হৈ গ'ল সেই ভিডিঅ'টোক লৈ সকলোৱে কমেণ্ট কৰি আছে এতিয়া মোৰ তলত কমেণ্ট যে বোলে মই অহংকাৰী চাওক যদি মই অহংকাৰী হ'লোহেঁতেন মই এই ভিডিঅ' নবনালৈ হয় কিন্তু অৰিজিনেলি মই তেনেকুৱা নহয়েই যোনে যোনে মোক লগ পাইছে নৰ্মেল অৱস্থাত কিন্তু কেতিয়াবাতো কিবা হয় ন মোৰো এটা পাৰ্চনেল জীৱন আছে বুজি পাইছেনে তো মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে মোৰ দৰে যিটো প্ৰব্লেম মানে কাৰোবাৰ ওচৰত ক'ব গ'লেও লেবেল দিয়া হয় যে কাৰোবাৰ ওচৰত যদি মই ক'ব গৈছোঁ বা লেবেল নাচাগে সি এনেকুৱা হৈ যায় তো কি কৰিম আৰু চৰি ডিম্পু দাৰ ভিডিঅ'টোতো চালে এতিয়া ডিম্পু দাই কাক কেনেকৈ কথাটো কৈছে মই এতিয়া আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম তো ব'লক আমি ভিডিঅ'টো আৰম্ভ গাইছ ডিম্পু বৰুৱাক অহংকাৰ বুলি কোৱা এটা ক্লিপ চাওক বা ইউটিউবাৰ আহিব মই হয়তো সময়খিনি দিব নোৱাৰিব পাৰোঁ তো মই সিদিনা এজন ইউটিউবাৰ আহিছিল সি ভিডিঅ'টো কৈছে মই হাত জোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ অলপ পিছত কৰিব তো সি কি কৰিছে আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ মই বোলে ডাঙৰ ইউটিউবাৰ পাত্তা দিয়া ডিম্পু বৰুৱাৰ বহুত লেভেল সঁচাকৈ কৈছোঁ কচম খাই কৈছোঁ এইটো একদম সঁচা কথা ডিম্পু বৰুৱাক অহংকাৰ বুলি কোৱা এটা ক্লিপ চাওক সিদিনা কি কৰিছে পিছৰ পৰা এটা ভিডিঅ' কৰিছে মোৰ এই থাৰখনত ভিডিঅ' কৰি কৈছে যে ডিম্পুৰ লেবেল ডিম্পু নৰখালে और फाइनली गाइस डिम्पू भाई रुक गया है ठीक है स्लो रुक गया अरे मैंने बोला सीटिंग क्या है भाई डिम्पू भाई की थार की नंबर देखो आप लोग नंबर देखो ठीक है ये डिम्पू भाई का ही थार देखो नंबर देखो তো চালে ডিম্পু দাক অহংকাৰ বুলি কৈছে মোৰো বহুত বেয়া লাগিছে কাৰণ তেওঁ এনেকুৱা নহয় কিন্তু কি ক'ব আৰু ভাইৰেল হৈছে ভিডিঅ'টো চ' যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গুড বাই